So guys, good morning. আৰু এটা নতুন সুন্দৰ vlog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইস আমাৰ গাঁৱৰ সভা মহোৎসৱ চলি আছিল। তো বৰ্তমান সভা মহোৎসৱ শেষ হৈছে বাৰু। তো সেই গলি মই এটা ভিডিঅ' আমাৰ সভা মহোৎসৱৰ আপলোড কৰিছোৱেই। যোনে যোনে চোৱা নাই ইউটিউবত সার্চ কৰি ফেলে চাব মোৰ সভা মহোৎসৱৰ ভিডিঅ'টো। তো আৰু কেইটামান ক্লিপ আছিল, মানে ক্লিপটো মই লগাই নিদিলোঁ। সেই ভিডিঅ'টোত মানে বহুত বেছি দীঘল হ'ব না, গতিকে সেই ভিডিঅ'টোত মই লগাই নিদিলোঁ। গতিকে এই ক্লিপ কেইটামান আছে মোৰ ইয়াত, তো এই ক্লিপ কেইটা দেখাব বিচাৰিছোঁ। তো সেই ক্লিপ কেইটা চাই লওক আজি। তো গাইজ আমাৰ গাঁৱততো সভা চলি আছে, গম পাইছিয়ে। তো আজি হ'ল দ্বিতীয় দিনা। তো দ্বিতীয় দিনৰ কাৰ্যসূচী হ'ল আমাৰ হোমপাঠ আৰম্ভ হৈ আছে বৰ্তমান। তো এইভাগে কুৰ্তা চুৰ্তা পিন্ধি ল'লোঁ বঢ়িয়াকৈ, গা পা ধুই কিনে তো তালৈকে যাওঁ। আৰু এনেকৈ সকলোৱে হোমপাঠ শেষ হোৱাৰ পিছতে শান্তি ল'বৰ কাৰণে ৰখি আছে। আৰু ইফালে শান্তি লোৱা পৰ্ব শেষ হোৱাৰ পিছতে আৰম্ভ হৈ গ'ল ভোগ বিতৰণ কাৰ্যসূচী। গতিকে সকলো ৰাইজে ভোগ খাই আছে। তো চাব পাৰে বহুত বেছি মানুহৰ সমাগম হোৱা দেখা গৈছে আমাৰ এই বাহনত। A few moments later. আৰু আজিৰ কাৰ্যসূচীটো হৈছে বহুত বেছি হেভি কাৰ্যসূচী, মানে নাগাৰা নামো আছে, ডেন্স আছে আৰু গায়কো মাতা গৈছে, দেৱাগীত আৰু ৰিকি দাস। গতিকে কিবা কিবি কাম কৰি আছে আমাৰ গাঁৱৰে ল'ৰাকেইটাই। তো এবাকে চাব পাৰে। কাম চাম হোৱাৰ পিছত নাগাৰা নাম আৰম্ভ হ'ব অলপ পিছতে, তাৰপিছত ডেন্স হ'ব। তো সকলো দেখাই থাকিম ভিডিঅ'টোত। 3 hours later. আৰু এবাকে কিছু সময় পিছতে আৰম্ভ হৈ গ'ল আমাৰ নাগাৰা নাম। আৰু নাগাৰা নামৰ পাঠক হৈছে বিনয় ৰাজকুমাৰ আৰু তৰুণ কাকতি। বৰ্তমান তৰুণ কাকতি আহি পোৱা নাই, বিনয় ৰাজকুমাৰ আহি নাম পৰিৱেশন কৰি আছে। তো এবাৰ শুনি লওক। আৰু এইভাগে পাঠক শেষ হোৱাৰ পিছতে আৰম্ভ হৈ গ'ল একক নৃত্য প্ৰতিযোগিতা। আৰু ইফালে কিছু সময় পিছতে আমাৰ মাজত উপস্থিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী দেৱাগীত আৰু ৰিকি দাস। তো এভাগে দেৱাগীত দাই গান গাই আছে, পুৰা মঞ্চত উঠিব ইয়াৰ।
আৰু এনেকৈ ৰিকি দাস আৰু দেৱাগীতৰ গান শেষ হোৱাৰ পিছতে আমাৰ কাষৰে সকলোৰে পৰিচিত জনপ্ৰিয় কণ্ঠশিল্পী লক্ষ্য গাৰ্গৰ গীতৰ শৰাই চলি আছে তো তেওঁৰ গানো এবাৰ শুনি লওঁ তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব তো সিমান ভাল হোৱা নাই বাৰু তথাপি হ'লেও চাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই